যিটো ব্লক কমিটিৰ ট্ৰাইএনুৱেল কনফাৰেন্স হ'ল, নতুন কমিটি আমি গঠন কৰিলোঁ, অলপ হাল সলনি কৰি পেলাই পুৰাণা নতুন যিটো কমিটি গঠন হ'ল, খুব ষ্ট্ৰং কমিটি গঠন হ'ল। মহিলা কমিটিও গঠন কৰা হ'ল, মহিলা কমিটিও পূৰা ষ্ট্ৰং হ'ব। BSU আৰু ইয়ত এই দুটা কমিটিও পূৰা ষ্ট্ৰং কমিটি এটা বনাই ল'ব পাৰিলোঁ। আশা ৰাখিছোঁ আজিৰ যিটো কনফাৰেন্সৰ জৰিয়তে পকিৰাগ্ৰামৰ যিটো আমাৰ BPFৰ স্থিতি খুব ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে BTCত 7 নং পকিৰাগ্ৰাম সমষ্টিৰ যিজন MCLA বা EM আছে, ই বিভিন্ন ধৰণৰ মাৰপিটৰ ঘটনাৰ লগতে নাৰীজনিত মানে গোচৰত অভিযুক্ত হৈ আছে। চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, এই ক্ষেত্ৰত কি ক'ব? যিটো কমপ্লেইন বা ৰাজহুৱা যিটো ডিমাণ্ড, এই ডিমাণ্ডৰ ওপৰত নিশ্চয় দলীয়ভাৱে নিশ্চয় চিন্তা কৰিছে। আৰু যিহেতু অৰুপ কুমাৰ দে এজন চৰকাৰী মানে বিষয়বাদ লোৱা এজন দায়িত্ব পোৱা এজন ব্যক্তি হিচাপে চৰকাৰ ফালৰ পৰাও নিশ্চয় তেখেতৰ ওপৰত যিটো কমপ্লেইন, এই কমপ্লেইনৰ ওপৰত নিশ্চয় দৃষ্টিগোচৰ হৈছে আৰু ইয়াত উচিত ব্যৱস্থা যিটো সত্যতা ওলাই পেলাই যিটো মানে কিবা ল'ব লাগে, একশ্যন ল'ব লাগে, নিশ্চয় চৰকাৰীভাৱে ল'ব আৰু দলীয়ভাৱেও নিশ্চয় ল'ব। নহ'লে দল বা চৰকাৰে ভৱিষ্যতত যাতে জগৰীয়া নহয়, সেইটো নজৰ ৰাখি দলেও চিনচিয়াৰলি আৰু চৰকাৰেও চিনচিয়াৰলি কিবা এটা একশ্যন ল'ব, সেইটো মোৰ আশা আছে আৰু দৃঢ় বিশ্বাস। নহয়, এলায়েন্সৰ কথাটো হ'ল যে আলোচনা কৰিবৰ কাৰণে আলোচনাটো চলি আছে। কিন্তু যিটো একত্ৰীকৰণৰ কথা, এই একত্ৰীকৰণৰ কথাটো হ'ল যে আমাৰ BTC-বাসী ৰাইজৰ স্বাৰ্থত আৰু BTC-বাসী বিভিন্ন জাতি জনগোষ্ঠীৰ স্বাৰ্থত আৰু BTCৰ সকলো জনগোষ্ঠী আৰু সকলো ধৰ্মাৱলম্বী জনসাধাৰণৰ স্বাৰ্থত হ'ব লাগিব। আৰু এইটো যদি বিচাৰে তেতিয়াহ'লে নিশ্চয় আলোচনাটো অগ্ৰগতি লাভ কৰিব, সেইটো তেখেতসকলৰ কথা। কিন্তু আমাৰ যিটো BPFৰ যিটো দৃষ্টিভংগী, আমাৰ দৃষ্টিভংগীটো হ'ল যে আমি UPPL বা BJPয়ে যিটো চৰকাৰ চলাই আছে, সেইটো চলোৱাত আমি কোনো ধৰণৰ মানে অবজেকশ্যন বা তেনেকুৱা আমি প্ৰতিবাদ কৰা নাই। আমি কনষ্ট্ৰাকটিভ ছাপোৰ্ট কৰিছোঁ আৰু কনষ্ট্ৰাকটিভভাৱে যিটো আমি দৃষ্টিগোচৰ কৰিব লাগে চৰকাৰৰ ওচৰত, আৰু চৰকাৰে যিটো কৰিলে ভাল আৰু যিটো কৰিব পৰা নাই সেইটো ৰাইজৰ আগত আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু চৰকাৰকো আমি ৰাইজৰ যিটো আৱেগ অনুভূতি আৰু ৰাইজৰ যিটো মানে বিশ্বাস বা আমাৰ যিটো আকাংক্ষা, এই আকাংক্ষাৰ প্ৰতি আমি তেখেতসকলকো আমি অৱগত কৰিছোঁ। তো চৰকাৰ হিচাপে আজিৰ দিনটোত BTCৰ যিটো BPF দলৰ প্ৰয়োজন হৈছে, তো আমিতো সদায় আছোঁ, আমিতো কেতিয়াও আপত্তি কৰা নাই। কিন্তু আমি জানো মানে বৰ্তমানৰ যিটো চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই BTC-বাসী ৰাইজৰ আকাংক্ষা পূৰণ কৰিব পৰা নাই। ইয়াৰ কাৰণে BTC-বাসী ৰাইজে বৰ্তমানে নিজৰ স্বাৰ্থত কিবা এটা পৰিকল্পনা কৰিছে, এই পৰিকল্পনাত যাতে ভালে হওক, আমি সেইটোকে কামনা কৰিছোঁ। সম্ভৱ অসম্ভৱৰ কথা নহয়, ৰাজনীতিত কোনো সম্ভৱ আৰু কোনো অসম্ভৱ নাথাকে। আমি এইটোৱে কৈছোঁ BTC-বাসী ৰাইজৰ আৰু BTCৰ স্বাৰ্থত আলোচনাটো হওক আৰু যিটো BTCৰ স্বাৰ্থত BTC-বাসী ৰাইজৰ আকাংক্ষা পূৰণ কৰিব পৰা নাই, ৰাইজে
BTC-বাসী ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে এটা আলোচনা চৰ্চা চলি আছে। এইটো ৰাজহুৱা স্বাৰ্থত মানে হোক, আমি সেইটো কামনা কৰিছোঁ। 2025 BPF প্ৰধান হাগ্ৰামা মহিলাই ৰিচিভ হোৱাটো খাটাং বুলি ভাবে স্যার? সেইটোতো 100%। 2025 হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে BTC-ৰ চিফ দায়িত্ব লৈ পেলাই BTC-খন পুনৰাই চলাবলৈ আমি দায়িত্ব অৰ্পণ কৰিম। BTC-বাসী ৰাইজে অৰ্পণ কৰিব, সেইটোতো 100% খাটাং। আৰু তাত আমাৰ ৰাইজৰ আশীৰ্বাদ থাকিলে কিয় নহয়। আমি ৰাইজৰ আশীৰ্বাদ বা ৰাইজৰ সঁহাৰি আৰু ৰাইজৰ সহযোগিতাক লৈহে আমি কৈছোঁ। এইটো আমাৰ দাবী নহয়, এইটো হ'ল ৰাইজৰ দাবী। ৰাইজে বিচাৰিছে, ৰাইজৰ বিচাৰা আৰু ৰাইজৰ আশাটো পূৰণ হ'ব, সেইটো আমাৰ 100% বিশ্বাসটো আছে।